নমস্কাৰ অমূল্য অসমলৈ স্বাগতম জনাইছোঁ আহি আছোঁ নগাঁৱলৈ আৰু নগাঁৱলৈ আহি থাকোঁতে হঠাৎ এটা বিশেষ দৃশ্য দেখিলোঁ ভাবিলোঁ আপোনালোককো সেই বিশেষ দৃশ্যটো দেখুৱাওঁ আপোনালোকে হয়তো দেখিছে কেতিয়াবা নগৰবোৰত থকা যিবোৰ ৰাস্তা আছে সেই ৰাস্তাবোৰৰ ৰাতি মেকুৰীয়ে আঁচোৰাৰ দৰে আঁচুৰি থোৱা থাকে এই ৰাস্তাটো আপোনালোকে যদি লক্ষ্য কৰে তেনেহ'লে দেখিব এই ৰাস্তাটোতো মেকুৰীয়ে আঁচোৰাৰ দৰে আঁচুৰি থোৱা আছে আৰু এই ৰাস্তাটো আছে সোণাপুৰৰ পৰা যোৰাবাটৰ মাজত প্ৰায় 4-5 কিলোমিটাৰমান দূৰ এনেদৰে মেকুৰীয়ে আঁচোৰাৰ দৰে আঁচুৰি থোৱা আছে আৰু এনেদৰে আঁচুৰি থোৱাৰ বাবে আপোনালোকে যদি তললৈ লক্ষ্য কৰে তেনেহ'লে দেখিব এনেদৰে আঁচুৰি থোৱাৰ বাবে ইয়াত যেতিয়া বাইক এখন আহে বাইকখন চলাবলৈ যথেষ্ট পৰিমাণে অসুবিধা হয় কোনোবা এফালে টানি লৈ গুচি যায় মই বুজি নাপাওঁ যে ৰাস্তাবোৰ এনেদৰে কিয় আঁচুৰি থোৱা যায় হয়তো আপোনালোকে ক'ব যে ৰাস্তাবোৰ মেৰামতি কৰিবৰ বাবে ৰাস্তাবোৰ এনেদৰে আঁচুৰে কিন্তু এই স্থানত ৰাস্তাটো ইমান বেছি বেয়া হোৱা নাছিল তাৰোপৰি ৰাস্তা এটা যেতিয়া এনেদৰে আঁচুৰে তাৰ ঠিক 2-3 মাহমানৰ পাছতহে সেই ৰাস্তাটো মেৰামতি কৰে এটা কথা বুজি নাপাওঁ এই ৰাস্তাসমূহ যেতিয়া মেৰামতি কৰাৰ সময় আহে তাৰ ঠিক 2 এদিনৰ পূৰ্বে সেই ৰাস্তাটো তেনেকুৱা কৰিব নোৱাৰি নেকি কি এনেকুৱা তাত ৰহস্য আছে যিটো কাৰণে এনেদৰে ৰাস্তাবোৰ আঁচুৰি 2-3 মাহ পেলাই থৈ দিবলগীয়া হয় এনেদৰে ৰাস্তাবোৰ আঁচুৰি থোৱাৰ ফলত সাধাৰণ যিসকল লোক সেই লোকসকল অসুবিধাত পৰে যিসকল বিভাগীয় কৰ্তৃপক্ষৰ ডাঙৰ লোক বা যিসকল মন্ত্ৰী বিধায়ক তেওঁলোকে এইবোৰক লৈ কোনো সমস্যাৰ সন্মুখীন তেওঁলোক নহয় কাৰণ তেওঁলোক ভাল গাড়ীত আহে ডাঙৰ তেওঁলোক গাড়ীত আহে কিন্তু আমাৰ দৰে যিসকল সাধাৰণ লোক সেই সাধাৰণ লোকসকলে এই ৰাস্তাটোক লৈ যথেষ্ট পৰিমাণে অসুবিধা হয় এই ৰাস্তাৰে যেতিয়া এখন বাইক আহিব সেই বাইকখনে ভাৰসাম্য হেৰুৱাই পেলাই ইয়াত থকা এই খলা বোমাবোৰৰ বাবে গতিকে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে এনেদৰে ৰাস্তাবোৰ য'তে ত'তে এনেদৰে আঁচোৰাৰ যি ব্যৱস্থা সেই ব্যৱস্থাটোৰ ওপৰত যাতে আপোনালোকে অকণমান গুৰুত্ব প্ৰদান কৰে ৰাস্তা আমি মেৰামতি কৰিবই লাগিব আৰু এনেদৰে হয়তো আঁচুৰিবই লাগিব তেতিয়া তাত নিশ্চয় চাগে ৰাস্তাটো মজবুত হয় তাৰ ওপৰত যদি মেৰামতি কৰে কিন্তু সেই বুলি আমি এনেদৰে ৰাস্তাবোৰ আঁচুৰি 2-3 মাহ পেলাই জনসাধাৰণক কষ্ট দিলেও নহ'ব গতিকে অনুৰোধ জনাইছোঁ আপোনালোকে এনেদৰে যেতিয়া ৰাস্তাসমূহ মেৰামতি কৰিব তাৰ ঠিক 2-3 দিনৰ পূৰ্বেহে যাতে ৰাস্তাসমূহ এনেদৰে আঁচুৰে তাৰ পাছত যাতে অতি ক্ষিপ্ৰতাৰে ৰাস্তাসমূহ মেৰামতি কৰে নহ'লে সাধাৰণ জনতা বহুত বিপদত পৰে আৰু বহু লোক দুৰ্ঘটনাগ্ৰস্ত হয় আশা কৰোঁ বিভাগীয় কৰ্তৃপক্ষই এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব আপুনি বাৰু চিৰাল খাই ভাল পায়নে মই কিন্তু সাংঘাতিক ভাল পাওঁ হালধীয়া বৰণ লোৱা চিৰালবোৰ যেতিয়া ফাটে তাৰ ফুৰফুৰীয়া গুণটোৱে মোক পাগল কৰি তোলে অকণমান যদি মহৰ গাখীৰ 2 টুকুৰামান যদি গুড় হয় তেনেহ'লে স্কুলত মধ্যাহ্ন ভোজনত সেইদিনা ৰান্ধনীয়ে কি ৰান্ধিছে খবৰ নাৰাখিলেও হয়